আমি যে ভাবোঁ এইটো কৰিম সেইটো কৰিম, কিন্তু আমি মানুহে ভবাৰ দৰে সকলোবিলাক নহয়। এইটো গোটেই হাফ পেণ্ট পিন্ধি চবখন ৰখি আছে চোন নকয়া। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইজি। তো মানে এই যে আমি মানুহে ভাবোঁ, মানে আমিয়ে আৰু মইতো মানুহে, আমি যে ভাবোঁ এইটো কৰিম সেইটো কৰিম, কিন্তু আমি মানুহে ভবাৰ দৰে সকলোবিলাক নহয়। যদি মানুহে ভবাৰ দৰে সকলোবিলাক হ'লহেঁতেন, কেতিয়াবা যে আমাৰ সেই জুচে যে হাগিব লাগে যে, আমিচোন ভাবি পিনে থৈ দি পাওঁ অলপ পিছত হাগিম বুলি, কিন্তু আমি সেনেকৈ ভাবি পিনে থৈ দি পাওঁ জানো? যেতিয়া হাগিব লাগে আমিতো হাগিবই লাগিব। সেইটো কাৰণে আমি মানুহে ভবাৰ দৰে সকলোবিলাক নহয়। কি কৈ আছিলোঁ, কি কৈ পালোঁ আকৌ? হ'ব আহিবা আকৌ সেই বাটেৰে। মই গানহে গাই আছিলোঁ, তই মাজত ক'ৰবাত টপকিলি, তই পলাছ নাই হে, মাজত ক'ৰবাত টপকিলি। তোৰ পৰা একো এটা কৰা শান্তি নাই, ক'ৰবাত টপকি দিয়হি তই। কি হ'ল তো মানে গাইছ, মই এতিয়া অলপ ওলাই যাওঁ। ভাবিছে চাগে এইটো ৰাতিখন ক'তনো যায়। ভিডিঅ'টো চাই থাকিলে গম পাই যাব মই ক'ত যাওঁ, আৰু অলপমান পাছতে গম পাই যাব মইনো কেলৈ ৰাতিখন ওলাই আহিছোঁ। তো ভিডিঅ'টো চাই থাকিব। তো মানে এতিয়া আমি টাৰ্ণিঙত পালোহি। টাৰ্ণিংটোতে মানে অলপ ৰখিছোঁ। ইয়াত মানে পূৰা মজা বতাহ মাৰি আছে, আৰু মোৰ লগত আহিছে আমাৰ বিষ্ণু দা। এইটো গোটেই হাফ পেণ্ট পিন্ধি চবখন ৰখি আছে চোন নকয়া। এই তই ক'ত চুৰ কৰি আহিলি? এতিয়া যে অলপ আগত যে বক্স এটা দেখিছিলে যে, মানে কাৰ্টন এটা, তাৰ ভিতৰতে মানে কেক এটা আছিলে। আৰু মানে কেকটো কাৰ কাৰণে অনা হৈছে মই এতিয়া কৈ দিছোঁ। কেকটো অনা হৈছে আমাৰ কৃষ্ণমণি ভূঞাৰ কাৰণে। মোৰ ভিডিঅ'ত আপোনালোকে দেখিয়ে থাকে হপায়, যোনে মানে চাইছে তেখেতলোকেতো এনেও দেখিছেই। আৰু এতিয়া নতুনকৈ চাই থকাসকলে ভাবিছে চাগে কোন কৃষ্ণমণি। হ'ব, মোৰ ভিডিঅ'টো চাই থাকিলে হৈ গ'ল, মই দেখাই দিম কোন কৃষ্ণমণি। এতিয়া মানে তাৰ ওচৰলৈকে যাওঁ আমি গোটেই গালে। আজি মানে কৃষ্ণমণিৰ জন্মদিন, তাকে আহিছোঁ অলপ ছাৰপ্ৰাইজ দিবলৈ। চাই থাকিব দেই। শুনা আকৌ, কেকটো যে তাক দিয়া আগত, মানে ভিতৰত কটাৰ আগত, এতিয়াতো চব আগত গ'লগৈ, আমাৰ লগত অহাকেইটা গ'লগৈ। তুমি মই মনে মনে অলপ খাই লওঁ চাগে, চেলেকি খাই লওঁ। এই চাইডত যে আহিছে, এই গিলাচত যে দিছে, খাই লওঁ চাগে ন? খাই লওঁ ৰবা খাই লওঁ নহ'লে। অ' তেৰি, খাই ল'লোঁ আকৌ গম পাই যাব ন সেইকেইটা খাই দিলোঁ বুলি। তাকে আকৌ গালি দিব দুইটাকে। নাখাওঁ ন, ভিতৰতে খামগৈ নেকি? ভিতৰতে খামগৈ দেই। অ' কৃষ্ণমণি আছ? হেপী জগা দে। মানে অলপ আগত গম পাইছোঁ, মানে সেইটো কাৰণে অলপ অহাটো দেৰি হ'ল। পাৰ্টি খাবলৈ আহিছোঁ আকৌ। পাৰ্টি খাবি এতিয়া? দিম বুলি কৈ দে তই, দিম বুলি পাৰ্টি দিম দিবি। টেনচন নেহিলে এনেকা বুলি কৈ না তই। মই পাৰ্টি দিম, দিবি। তই কেনেকৈ খাবি? মই পাৰ্টি দিম খালি। নহয়, বেলেগে মুখে খাই বা ময়ো মুখে খাম। পাৰ্টি দিম খালি। পাৰ্টি দিম। বৰ অকণমান দিয়া নহয়, বহিয়ে থাকিম বাৰু, থিয় হৈ থাকিলে নহ'ব নহয়, গা বিষাব। সেনেকুৱা কথা আকৌ দেই। পাৰ্টিটো কিন্তু লাগিব, কিন্তু ডাঠকে পাত লাগি দিলে নহ'ব কিন্তু। তো ফাইনেলি এতিয়া কেকটো উলিয়াই ল'লোঁ। চাওক, এয়া কেকৰ দশা বহুত বেয়া, কাৰণ এই জহনিটোৱে হিলাই আনিলে কেকটো। গোটেই এনেকুৱাটো কৰি পেলালে। টানকৈ নক'বা, শুনিব সঁচাকৈ শুনিব টানকৈ মানে গাইছিলে যাম ধুনীয়াকৈ সজাই পিনি সি মানে আহিব আমাৰ বাবুদাই ইফালে সি আকৌ দিয়ালৈ গৈছে। এইটো কাৰণে এতিয়া মানে আমি এইটো সজাই মেলি দিম আৰু অকল আহিব এতিয়া তো গাইছ, এতিয়া সৰু সুৰাকৈ অলপ আয়োজন কৰা হৈ গ'ল, মানে ৰেডি হৈ গৈছে। তাৰপিছত এতিয়া কৃষ্ণমণি দা আহিব এতিয়া ভিতৰত, তাৰপিছত কেক কাটিং হৈ যাব। চাই থাকিব কিন্তু বহুত বেয়া পাম নহয়, নাচাব লাগিলে বহুত বেয়া পাম। হেপী বাৰ্থডে।
থেংক ইউ থেংক ইউ থেংক ইউ তুমি হেনক বহিলে ল'ব নাই চালে যাব ইফালে যাব লাগিব বহিয়ে ল'লেহি আহি পিনে চিধা আইও যাও বহি ল'ব এইটো চালেতো লবাই দিয়া এইবোৰ চব এলেহুৱা লক্ষণ তা বহি লোৱা লক্ষণবিলাক যে কৈ আহক আপুনি অকমান তাক বমা আহক ই তাক গৈ ৰখি থাক এই চেমনি তই আক দাদা ওচৰত ৰখি দে তেতিয়া গৌকুপিয়া লাগিব মানা দেখোন বিছনা কৰি এই বিছনা অৱস্থা দুবস্থা ল'ৰা ৰুমবিলাক এনেকুৱাই হৈ থাকিব লাগে তেতিয়াহে ভাল লাগে সি তেনেকুৱা যায় মই তেনেকুৱা যে ভালে ভালক পাই যাবই খালক পাই হাপে হাপত চোৰং দেখে চোৰং দেখে চুৱে চুৱ বুলি জানে হাপে হাপতে নেকি বুলি কৈ দিলে অ সেইটোৱে সেইটোৱে তাৰপৰা হেৰি আকৌ যি ভাবিলো হয় আৰু মম কেইডাল কেলে নুমাব লাগে জন্মদিনত ই হেৰি হৈছে ই পোহৰ যেতিয়া ফুলিব কথাটো শুন আমি মমবাতি লগাই মমবাতি আনিও কিন্তু আমি জ্বলাব পাৰিলো না আকৌ ই নুমালেহেঁতেন এটা ভাল দিনত ইয়াৰ জন্মদিনত নুমাব লাগে কেলে দিন বস্তুটো জ্বলি থাকিব লাগিব ন এই হলিদাখন যোগাৰ কৰিব ক'লো খুইক মানে মই কোৱা নাই বা ৰিং পেনে কোনোবা ক'লে মই জানো কাটিব লাগে কেক কাটিং কৰিব লাগে এতিয়া হেৰি বাৰ্থডে উইছ কৰিম ইংলিছত গাবি নে অসমীয়াত গাবি কৈ লওক অসমীয়াত কেনেকে এবাৰ শিকাই লওক পিছত আকৌ আমাক ভুল লাগিব নাই অসমীয়াত ক'লো ৰ ইয়ে শিকাব লাগিব তই শিকাব লাগিব জন্মদিন কৃষ্ণমণি বুলি কবি আকৌ বা প্ৰথমবাৰ ষ্টাৰ্ট কবা কবি জন্মদিন কৃষ্ণমণি ঠিক আছে কেনেকে একবাৰ ট্ৰাই আকৌ এবাৰ হাত ছবি বজাবি গ শুভ জন্মদিন কৃষ্ণমণি শুভ জন্মদিন কৃষ্ণমণি শুভ জন্মদিন কৃষ্ণমণি ধৰি দে আকৌ হাতত বল নাই হেৰ গাত এলেহুৱা হলেই হেপী অসমীয়াত কয় বোলে ইংলিছতে কৈ পালে আকৌ 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 জন্মদিন কৃষ্ণমণি শুভ জন্মদিন কৃষ্ণমণি শুভ জন্মদিন কৃষ্ণমণি শুভ জন্মদিন কৃষ্ণমণি এইটো বজাবই নাজানে তালুৱে কি জানো ট্ৰেইনত ভালকে বজাব জানে গজব বেজতি গজব বেজতি কেকটো অকলে নাখাবি আমাকো অলপ অলপ খোৱাবি আকৌ দিম খাই ল আকৌ মায়ে নিন প্ৰথমতে খালে আৰু মুখত নলগাবি দেই মুখত লগা পৰ্ব নহয় খাবলৈ অনা বস্তু খাই অকমান নহয় তই লগা তোকো লগাম সেইটো ভুল জীৱনত নকৰিবি দেই খাবলৈ অনা বস্তুটো সদায় খাবই লাগে এনে অনিষ্ট কৰি লাভ নাই নলগাবি দেই ডাইৰেক্ট নলগাবি কৈছো খোৱা যদি খোৱা নলগাবি লগাব নালাগে অ মোক হ'ব অকমান চবকে খোৱালে মোক এতিয়ালৈকে খুৱাই নাই মোক খোৱা আকৌ জলদিকে চবকে খোৱালি মৰা দেই লগোৱা নিয়মটো ধেৰ আছে লোকে এনেকুৱা এটা কেক খাবলৈ মানে কৈ আছে সেইটো কাৰণে কৈছো সেয়া এতিয়া চোন বুজি পালি মজা লাগিলে দেই মজা লাগিলে খাই কেকডোখৰ লোভতে আহিছিলো হে ফাইনেলি খাব পাই গলো কেকডোখৰ মজা লাগিলে কেক কাটিং শেষ হোৱাৰ পিছতে আমাৰ মাংস কাটিং ষ্টাৰ্ট হৈ গৈছে মানে এখেতে কৰিব আমাৰ বিষ্ণুদাই নেকি শুনা আকৌ ভালকে কাটিবা এই কুকুৰাটো নহ'লে আকৌ দুখ পাব ভালকে কাটিবা দেই কেনেকে কম বা এনেকে ফালো ন মই জনা হ'লেচোন মই নিজে কাটিলো হ'লেচোন মই নাজানো এই কাটি দিয়া মুঠত যেনেকে হ'লেও মুখত সোমালে হ'ল কুকুৰা কাটিং কৰি লওক তাৰপিছত খোৱাটো হ'ব চাই থাকিব কথা ক'বলৈ আহিছো সি একো এডাল কৰিব নোৱাৰেতো কুকুৰাটো কাটক খাম যা জুই ধৰগে উস্তাদ তালু শুন আকৌ তই থাকোঁতেনো মই কেলে কাম কৰোঁ বা তই এনেই আছ নি নাই মই অকল ডাইৰেকশ্যন দিয়া মোৰ তেনেকুৱা আকৌ অলপ অলপকে মই জানো কুকুৰা কাটিবলৈ এক ছেকেণ্ড কেমেৰাটো এইফালে কোৱাচোন ই মোক ক'লে তই এনেকুৱাই বুলি ক'লে
মই এতিয়া অকণমান আগত কুকুৰা পাখিকেইটা গুচাইছিলোঁ তই গুচাইছিলি তই ভিতৰত গৈ পিনে মোবাইলটোৱে হেল্ল' কি কৰিছে এনেকুৱা ধৰণে কৈ যিকোনো এটা কৰ্ম ক্ৰিয়া তিনিটা ঘৰত ব্যক্ত কৰিব যিয়ে কামটো কৰে যিয়ে যাক কৰে এতিয়া হ'ব কুকুৰা কাটিং চাই দিব এতিয়া মই কুকুৰা কাটিব লৈছোঁ আপোনালোকে চাই থাকক তাৰপৰা খাংতে দেখুৱাম খাওঁতে দেখুৱাব খাম যে খাওঁতে দেখুৱাম খাংতে দেখুৱাম তোমালোকে চাই থাকিবি দেই তোমালোকে চাই থাকিবি চাই থাকিব কোৱা নাই জানো চাই আছোঁ সেইটো কাৰণে চাই আছ নেকি এয়াৰটো কেনেকৈ উলিয়াই নালাগে চকী সেই বুলি ক'লে তই ননাকে নাথাকিবি আনি দিবি দেই এ আমাৰ দাই আহিছে তই কেলে দাইক অপমান কৰিছ আকৌ মোক ক'লে বেলেগ কথা দাই আহি পাইছেহি আমাৰ বাৰ্থডে বয় দেউতা হয় কৃষ্ণ নমস্কাৰ একদম মানে শেহতীয়াকৈ আহিছে হয় কেতিয়াবা শেহতীয়া হৈ যায় হয় ন দাই কভি কভি দেৰি হৈ যাতা হে তো গাইছ মাংস হ'ল তৈয়াৰ আধা ঘণ্টাতে এতিয়া আমি খাব লৈছো দেই চাই থাকিব এইপিনে লোকেল মাংস এইপিনে মোৰ কিনাৰত বাৰ্থডে বয় এইপিনে আমাৰ মেইন মই আজি একো এটা কোৱা নাই নাই একদম ঠাণ্ডা ঠাণ্ডা ঘৰত আছে যে আচ্ছা আচ্ছা বাহিৰত থাকিলে তেতিয়া থাকে কৈ মই দিয়ে চবে এতিয়া খাবলৈ ৰেডি হৈ আছে এইপিনে আমাৰ কৃষ্ণমণিৰ বছ এই আগত ৰখি আছে বেছি দেৰি নকওঁ মোবাইলবোৰ জ্বলাই নে লাইটবোৰ জ্বলাম মোবাইলৰ লাইটটো জ্বলাম সেইবুলি ক'ব ডাইৰেক্ট জ্বলি গৈছে তই এতিয়া বেছি কথা কৈ নাথাকো মাংস আহিলে মানে ৰখি দিব মনে নাযায় একদম খাব মন যায় ডাইৰেক্ট খাই দিওঁ এতিয়া দেই খকুৱা বুলি ক'লে ই বেয়া পাব আকৌ কিন্তু মই কবি খকুৱা বুলি জানেই যোনে ভিডিঅ' চাই থাকেনো গম পায় মই খকুৱা বুলি মাংস বুলি ক'লে ৰখিবই নোৱাৰো মানে মই যাওঁ মানে য'তে হ'লে চাই দিব দেই খাই লওঁ এতিয়া নেমু অলপ দি দিয়া মানে এডোখৰ দিয়া হৈ যাব একো নাই ভাত খাই হৈ গ'ল বহি মেলি অলপ লেকচাও মাৰিলোঁ তাৰপিছত এতিয়া ঘৰত যাওঁ বাৰ্থডে বয় বাই বাই দেই বাই কাইলৈ দিনত লগ পাম দেই কেতিয়া লগ পাম গধূলি লগ পাম হ'ব যেতিয়া লগ পালেও হ'ব ঘৰৰ গৃহস্থক বাই বাই তাত কৈ থৈ যাওঁ যাওঁ দেই বাই বাই তই এতিয়া যাওঁ ঘৰলৈ ডাইৰেক্ট ঘৰতে লগ পাম দেই তো ফাইনেলি গাইছ এতিয়া ঘৰ পালোহি আহি থাকোঁতে বৰষুণে পালে দেখিছে নহয় চোলা পুৰা তিতা হৈ আছে আহি থাকোঁতে বৰষুণে পালে এতিয়া ঘৰ পালোহি তো আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ' জয় হিন্দ